Hey दोस्तों, आज আমি দ্য মাল্টি টেলেন্টেড সিঙ্গাৰ সংৰাইটাৰ ইউটিউবাৰ ফুবন বামৰ বিষয়ে কথা পাতিম। ফুবন বামৰ জীৱনৰ এনেকুৱা কিছুমান ইন্সপায়াৰিং ঘটনাৰ বিষয়ে কম যিবোৰ শুনিলে আপুনি মোটিভেট হোৱাৰ লগতে এতিয়াৰ পৰাই আপোনাৰ গলছক লৈ একশ্যন লোৱা আৰম্ভ কৰিব। ফুবন বাম প্ৰথম ইণ্ডিভিজুৱেল ইউটিউবাৰ যিজনৰ 10 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ আছে। তেওঁৰ ঘৰৰ পৰিয়াল ক'বলৈ গ'লে মাত্ৰ মাক দেউতাক আৰু এজন ককায়েক। ফুবন বামে 12 পাছ কৰাৰ পিছত দিল্লী কলেজত কমাৰ্চ ষ্ট্ৰীমত এডমিশ্যন লয়। কিন্তু ফুবন বামে সৰুৰে পৰাই গান গাই ভাল পাইছিল, গতিকে দিল্লী তাত তেওঁ কলেজৰ লগতে এটা ৰেষ্টুৰেণ্টত গান গোৱা আৰম্ভ কৰে। এবাৰ ফক্স ষ্টাৰ ষ্টুডিঅ'ত গান গোৱাৰ সুযোগ লাভ কৰে আৰু একেৰাহে 7টা গান ৰেকৰ্ড কৰাৰ পিছতো তেওঁক ৰিজেক্ট কৰি দিয়া হয়। তেতিয়া তেওঁ মানসিকভাৱে ভাগৰি পৰিছিল আৰু ফেচবুকত কমেডি ভিডিঅ' চাওঁতে তেওঁ বহুত ইন্সপায়াৰ্ড হৈছিল আৰু তেওঁ নিজে ইউটিউবত ভিডিঅ' দিয়া আৰম্ভ কৰে আৰু তেওঁৰ ফাৰ্ষ্ট ভিডিঅ'টোত মাত্ৰ 15টা ভিউজ আহিছিল, যিটো তেওঁক বহুত মোটিভেট কৰিছিল আৰু সেইমতে ৰেগুলাৰ ভিডিঅ' আপলোড কৰা আৰম্ভ কৰিছিল। তেওঁৰ ভিডিঅ'বোৰ দৈনন্দিন জীৱনৰ লগত মিলাই বনোৱা হৈছিল, সেইকাৰণেই অতি শীঘ্ৰে তেওঁৰ ভিডিঅ'বোৰ পপুলাৰ হ'বলৈ ধৰে আৰু প্ৰায় 2 বছৰ পিছত এদিন তেওঁৰ মাকে ইউটিউবত ফুবনক দেখিবলৈ পায়। কিয়নো ইমান সফলতা লাভ কৰাৰ পিছতো 2 বছৰ ঘৰৰ কোনোৱে গম পোৱা নাছিল। আৰু আজি ফুবন বামৰ 10 মিলিয়ন ছাবস্ক্ৰাইবাৰ থকাৰ লগতে 1.2 বিলিয়ন ভিউজ আছে। জীৱনত সফলতা পাবলৈ হ'লে কাকো চাই লাজ কৰিব নালাগে, কিয়নো লাজে মানুহক পংগুহে কৰে। একাগ্ৰতাৰে কাম কৰি যাওক, সফলতা অতি শীঘ্ৰে আপোনাক বিচাৰি আহিব। ফুবন বামে তেওঁৰ চেনেলত পোৱা এডভাৰটাইজসমূহৰ ভিতৰত প্ৰথমটো এডভাৰটাইজ আহিছিল এটা কণ্ডম কোম্পানীৰ পৰা। কিন্তু ফুবন বামে লাজ নকৰি ভিডিঅ'বোৰ ৰেগুলাৰ আপলোড কৰি গৈছিল। সেইকাৰণেই চাগে আজি তেওঁ ইমান সফলতা লাভ কৰিব পাৰিছে। গতিকে আপোনাৰ মাজতো কিবা নহয় কিবা টেলেণ্ট আছে। আপুনি অতি শীঘ্ৰেই সেই টেলেণ্টটো বিচাৰি উলিয়াওক আৰু সেইমতে কাম কৰি যাওক। সফলতা আপোনাক অতি শীঘ্ৰেই বিচাৰি আহিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিম আৰু ভিডিঅ'টো কেনে হৈছে সেইটো কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।